নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মানে গাইছ আজি এটা প্ৰেংক কল কৰিবলৈ যাই আছোঁ মোৰ বেষ্ট ফ্ৰেণ্ডক। মানে গাইছ প্ৰেংক কলটো এনেকুৱা হ'বলৈ যাইছে কি মই তাইক আজি প্ৰপ'জ কৰিম, কিন্তু নাজানো গাইছ কি বা কৈ, না গালিয়ে দে গাইছ সেইটো নাজানো। বাৰু কলটো কৰিছা মানে এটা দুখ লগাবলগীয়া কথা হ'ল, মানে তাইৰ যোনটো একাউণ্টত 46K ফলোৱাৰ্ছ আছিল সেইটো একাউণ্ট ছাছপেণ্ড হৈ থাকিল, অলপ বেয়াও লাগিছে তাইৰ। চ' সেইটোৰ বিষয়ে অলপ কিবা কিবি সুধিম আৰু। চ' বলক গাইছ দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বলক ফোনটো কৰি চাওঁ। হেল্ল', হেল্ল' মই ৰাজীৱ দে। হা মই ৰাজীৱ। ক কি কৰিছা? বহি আছো। তই? মই এনেই ৰৈ আছোঁ। বাকী খবৰ পাতি? খবৰ পাতি ইমান ভাল নহয় বাৰু। তোৰ? মোৰ একদম সিমানো ভাল নহয়, মানে কথা এটা শুনিলোঁ নহয় তোৰ। কি কথা? এই যে একাউণ্টটো হৈছিল সেইটো বোলে ছাছপেণ্ড হৈ থাকিল। হ'ল মানে এনেই আৰু আনি দিম বুলি ভাবিছ নি? কেনেকৈ হ'ল? নাজানো দে কেনেকে হ'ল। মানে এটা কথাও হৈছিল তোৰ লগত। কি কথা? এতিয়া ক'লি ভাল হয় না বা বেয়াই হয়। কি কথা ক'লেহে গম পাম। এতিয়া বৰ্তমানতো আমি বেষ্ট ফ্ৰেণ্ডে। হয়। প্ৰথম কচোন তোৰ বয়ফ্ৰেণ্ড আছেনে নাই? নাই, কেলে? এনেই আৰু অলপ মনটোও ভাল লাগিল যিহেতু তই নাই বুলি ক'লি। কিন্তু এটা কথা হৈছিল, মানে এনেই তোক আগৰ পৰাই মোৰ ভাল লাগে, অলপ লাইক কৰোঁ আৰু। হয় নেকি? ধেমালি কৰা না তই ব্যৱহাৰ বা বেষ্ট ফ্ৰেণ্ড বুলি এনে তামচা কৰিব লাগে, এনে সঁচাকৈ কৈছিলোঁ। হ'ব এইটো ডাইলগ সোপা অলপ বন্ধ কৰচোন। সঁচাকৈ মই আৰু তামচা কিয় কৰিম? আমি বেষ্ট ফ্ৰেণ্ডে হয়, বেলেগ কোনো নহয় নহয়। তই বুজি নাপা, তই ময়ো ছিংগল আছোঁ, তইও ছিংগল আছা। অলপ আমি কি হৈ যাম দুইটা? অলপ আগবাঢ় বেপাৰী আৰু। তই অকলে আগবাঢ়ি থাকচোন। মই অকলে আৰু কিয় আগবাঢ়িম? এনে আৰু কি এনে আৰু? ধেমালি কৰা না সঁচাকৈ, তোক চিৰিয়াছলি কৈছোঁ। আৰু কিবা আছিলে নেকি? কিবা আছিল এনে তোৰ চাগে বয়ফ্ৰেণ্ডে আছে, সেইকাৰণে তই মানা কৰি আছা। নাই নেকি? পাগল হ'লো মানে হৈছোঁ অলপ তোৰ প্ৰেমত। নাই বাৰু, সেইবিলাক নহয়। মানে আৰু মনৰ কথাটো ক'ব খুজি আছিলোঁ, কিন্তু ইমান সেই হোৱা নাছিল। আজি আৰু খুলি ক'লোঁ আৰু কি ক'ম আৰু। এতিয়া তই বা কি কয়, এতিয়া তইতো মানাই কৰি আছা না ধেমালি কৰা বুলি ভাবি আছা। বেষ্ট ফ্ৰেণ্ড মানে বেছিভাগে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বুলিয়ে ভাবে। বেষ্ট ফ্ৰেণ্ডতে লাভটো থাকে আৰু লাভটো হয়ে সেইটো। ঠাট্টা কৰিছা নেকি তুমি কিউট কাৰণে? কি কৰিবি এতিয়া কোৱা, ভাল কৰি কোৱা। বেষ্ট ফ্ৰেণ্ড মানে লাভ, সেইটো চবেই জানে যে বেষ্ট ফ্ৰেণ্ড মানে ভাল পোৱাই। প্ৰেমত পৰিম মানে বিয়াখনে পাতিম একেলগে। মানে বিয়াখন পাতিম একেলগে, আগবঢ়াই দিম অলপ। সঁচাকে কৈছোঁ আজি নাপাতো, এনেই আৰু বিয়াই পাতিম একেলগে, বেছি দিন নাৰাখোঁ আৰু। হেল্ল', বয়ফ্ৰেণ্ড আছে চাগে, সেইকাৰণে মানা কৰি আছা। সঁচা তোৰ ধেমালি কৰা না, মানে মই আগৰ পৰাই ভাবিছোঁ যে মই ভালকৈ খুলি ক'ম, কিন্তু মাজতে তোৰ বয়ফ্ৰেণ্ড আহিল না, সেইকাৰণে কোৱা নাছিলোঁ আৰু। আজি আৰু চব কৈ দিলোঁ আৰু, তই বেয়া পাইছা এদিন
সেইটো আৰু কি ক'ম আৰু মই সঁচাকৈ চিৰিয়াছলি কৈছোঁ এনেই তই ভাবিব পাৰা যে ই এনেই তামচা কৰিছোঁ নেকি কৰি আছ কচোন কেলে ফাল্টু কৰি আছ ফাল্টু আৰু মই কিয় কৰিম মই তোক ভাল পাওঁ কাৰণে পুৰা মনৰ কথা খুলি কৈছোঁ আৰু আজিহে ক'বলৈ মানে সময় পালি আগতে নাপালি সময় আগতে পাইছিলোঁ কিন্তু তই ইগন'ৰ কৰা না অলপ চলপ সেইকাৰণে আৰু কোৱা নাছিলোঁ হয় বাৰু এতিয়া আছ ক'ত এতিয়া মই ঘৰতে ঘৰত ক'ত থাকিবি মোৰ হৃদয়ত হে চা তই কি কয় এতিয়া কি ক'ম মই ভাল পাবি নে নাপায় সেইটো ডাইৰেক্ট ক আৰু এইটো ফাল্টুবিলাক কিয় কৰি আছ কচোন এই ফাল্টু কেলে কৰিম ভাল পাওঁ কাৰণে কৈছোঁ আৰু মনৰ কথা ইমান দিন কোৱা নাছিলোঁ আৰু কি কৰিম মই তোক এতিয়া কৈ দিম নেকি ময়ো তোমাক ভাল পাওঁ বুলি অঁ লাভ ইউ হা লাভ ইউ পাগল হলি নেকি অলপ পাগল কিয় হ'ম মনৰ কথা কৈছোঁ আৰু নাথাকিবি কৈ দিছো দেই ল'ৰা মনৰ কথা কৈছোঁ আৰু বস্তু অলপ গৰম হৈ আছে মোৰ ভাবা ফকাচটো এইটো গৰমটো ঠাণ্ডা মই কৰি দিমতো বাকী এইটো এনচাৰটো দিয়ে আৰু এতিয়া লাভ ইউটো বুলি নকয় নেকি এনেই কম এতিয়া মই কেনেকৈ মই যেনেকৈ কৰোঁ যেনেকৈ মই ক'লোঁ এতিয়া লাভ ইউ তাৰপা তাৰপৰা এতিয়া তোৰ এনচাৰটো আছে আৰু কৈ দিয়া কৈ দে তো আজি অলপ কিবা কিবি হ'ল নেকি নাই হোৱা নাই সঁচাটো কৈছোঁ বহুত দিন হ'ল মনৰ কথা ক'ব পৰা নাছিলোঁ আজি কৈ দিলোঁ আৰু চব ক'লোঁ তইতো ফাৰ্ষ্টতে ক'ব পাৰিছিলি এতিয়ানো কেলে কৈছ ফাৰ্ষ্টতে তোৰ বয়ফ্ৰেণ্ডো হৈছিল এফালে সিমান আৰু সেই নাছিল আৰু তেতিয়া মোৰো গাৰ্লফ্ৰেণ্ড আছিল চাগে মই নাজানো কিন্তু এতিয়া ময়ো ছিংগল তুমিও ছিংগল সেইকাৰণে কৈছোঁ আৰু এতিয়া আমি মিংগল হৈ যাম নেকি দুয়ো মিংগল হৈ যাম মানে এইটো এনেকুৱা হ'ব যাতে মই এইটো মই ডাইৰেক্ট বিয়াই পাতিম আৰু বেলেগ ছোৱালী নাচাওঁ ডাইৰেক্ট তই থাকিবি আৰু হৃদয়ত হেল্ল' এতিয়া বহুত টাইম হ'ল ৰখিছোঁ কম কি মই এতিয়া বেষ্ট ফ্ৰেণ্ড আগত হে আছিলোঁ এতিয়াতো নাই এতিয়া আনচাৰটো দি এতিয়া মোৰ ফালৰ পৰা লাভ ইউ এতিয়া তোৰ ফালৰ পৰা কি কবি এতিয়া তই মৰমত মানে তই কম নেকি নহয় ডাইৰেক্ট কৈ দিয়ে আৰু এতিয়া তয়ো ছিংগল ময়ো ছিংগল এতিয়া ৰখি থাকি কি লাভ বেয়া বেয়া কিয় আমাৰ দুয়ে খালিকে বুজি পালি হ'ল দুইকে বেলেগ আৰু একো নাইতো এতিয়া আকৌ মই ভাল কৰি কৈছোঁ যিহেতু আমি দুই বেষ্ট ফ্ৰেণ্ডৰ মাজত লাভটো থাকে অলপ অলপ ভাল পোৱা থাকে এতিয়া ডাইৰেক্ট ফুলেই হ'ব আৰু ডাইৰেক্ট কৈ এতিয়া মোৰ ফালৰ পৰা পুৰা লাভ ইউ এতিয়া তোৰ ফালৰ পৰা এইটো কওঁ এনচাৰটো দিয়ে আৰু হেল্ল' ত্ৰিশু ৰবিছো অলপ ফোন কৰি আহিছোঁ ৰ'বা মই তোমাক গাইছ ভাল নাপাবই চাগে যদি মই ৰিয়েলকৈ সুধিলোঁ হয় খালিকে বেষ্ট ফ্ৰেণ্ড খালি বেলেগ নাই আৰু ইনকে ক'ব বেষ্ট ফ্ৰেণ্ডে হৈ থাকিম বেলেগ নহওঁ চ' গাইছ আজিৰ ভিডিঅ'টো এইখিনি আছিল নেক্সট ভিডিঅ'ত লগ পাইছোঁ আজিৰ কাৰণে বাই বাই আৰু এটা দুখ লগাব লগা কথা হ'ল কি ত্ৰিছৰ যোনটো একাউণ্ট আছিল আৰু 46K সেইটো একাউণ্ট ছাছপেণ্ড হৈ থাকিল চ' এটা নিউ একাউণ্ট খুলিছে আপোনালোকক দেখাই দিম চ' এইটো একাউণ্ট ফ'ল' কৰি ল'ব আজিৰ কাৰণে বাই বাই